নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জনপ্ৰিয় অঞ্জলি ধাৰাবাহিকখন চাই হয়তো আপোনালোকে নিশ্চয় ভাল পায় আৰু আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে যে মল্লিকাই মনজিতক বিজনেছটোত যেনে তেনে সোমাই লৈ বৰদেউতাক আৰু বৰমাকক ঘৰৰ পৰা খেদাবলৈ ষড়যন্ত্ৰ কৰি আছে বুলি মনজিতক কয় আৰু মনজিতে এই কথাষাৰ মাকৰ আগত কৈ দুখত ভাগি পৰিছিল। আৰু আজিৰ খণ্ডটিত দেখিবলৈ পাব যে মঞ্জুৱে মনজিতৰ দেউতাকক ককায়েকৰ বিজনেছটো হাত কৰি ককায়েক বৌয়েকক ঘৰৰ পৰা খেদাবলৈ ষড়যন্ত্ৰ কৰা বুলি মল্লিকাই মনজিতক কৈছে বুলি ক'ব। এতিয়া বাৰু মনজিতহেঁতে ঘৰৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত ল'ব নেকি বাৰু, জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আজি মনজিতে অঞ্জলিৰ ওচৰত যাব আৰু মল্লিকাৰ বাবেই যে ঘৰখনত অশান্তি আৰু অঞ্জলিৰ সন্তানটিয়ে আইতাকৰ মৰম পোৱা নাই এই কথাটো ক'ব। এতিয়া বাৰু মনজিত আৰু অঞ্জলিয়ে মিলি মল্লিকাক ঘৰৰ পৰা খেদাবলৈ পৰিকল্পনা ৰচিব নেকি বাৰু। আৰু ইফালে উৰ্মিলাই ককায়েকক বাৰে বাৰে সুৰজিতৰ কথা সুধি থকাত উৰ্মিলাক বহুত গালি পাৰিব আৰু নেক্সট টাইম নুসুধিবলৈ ক'ব। এতিয়া বাৰু সুৰজিতৰ ৰহস্যটো কেনেকৈ ককায়েকৰ পৰা উলিয়াব জানিবলৈ চাওক অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি। বন্ধুসকল, অঞ্জলি ধাৰাবাহিকখন চাই ভাল পোৱা সকলে ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।